ইনষ্টাগ্ৰামত ট্ৰেণ্ডিং হৈ থকা ৰান ফৰ ইয়ৰ টাইপ ৰিলটো আমিও ট্ৰাই কৰিলোঁ। ষ্টাৰ্টিঙৰ পৰা কৈ আছোঁ কথাটো। ছেটাৰডে চানডে এড কৰি আমাৰ দিৱালীৰ বন্ধ 4 দিনীয়া হৈ গ'ল। ৰুমত থাকি থাকি ইমান যে এলাহ লাগিছে। দিৱালীৰ পিছত আমাৰ আজি প্ৰথমটো ক্লাছ। আমাৰ ক্লাছমেট বহুতকেইটা ঘৰলৈ গৈছিল দিৱালীত আৰু বহুতকেইটা আমি ইয়াতে আছিলোঁ ইউনিভাৰ্চিটিত। পিছে আজি এনেহে ক্লাছ অহা হৈছে আমাৰ। ক্লাছটো হোৱাই নাই ইফালে। তথাপি বহুত দিনৰ মূৰত লগ পাইছোঁ যিহেতু ভাবিলোঁ লেকচাৰ দিওঁ আমি অলপ সময়। ভিতৰত লেকচাৰ দি আমনি লাগিলে সেইবাবে আমি বাহিৰত আহি গ'লোঁ। আৰু ফুৰি ফুৰি আমি আহি পালো এই বিল্ডিংটোলে। বিল্ডিং নহয় বাৰু, আছাম টাইপতে বনোৱা হৈছে। আমাৰ যিটো ডুৱেটৰ ৱৰ্কশ্বপ আছে তাৰ চাইডতে বনোৱা হৈছে এইটো। আৰু কি কাৰণে বা বনোৱা হৈছে সেইটোহে গম নাপাওঁ। তাৰপিছতে আমি বনালো এই ৰান ফৰ ইয়ৰ টাইপ ৰিলটো। বহুত দিনৰ মূৰত 4জনী এনেকে লগ হৈছো, চ' সেইবাবে ফটো চটো উঠিলো অলপ। 9:30 যিহেতু ক্লাছ যোৱা 11টামান বাজি গ'ল ইয়াতে আমাৰ। তাৰপিছত আমি গোটেই কেইজনী আহিলো অমিত হোটেললে। ভাবিলো চাহ একাপ খাই যাওঁ। ৰাতিপুৱা হোষ্টেলত একো খাইও অহা নাই। অমিত হোটেলত আমি 11:30 যোৱা, কিন্তু তাৰ পৰা আমি ৰিটাৰ্ণ হৈছো